थांनाय हराव गरेस्वर पुलिस बिफाननि गोख्रों संदाननायाव सालान बिलाइ गैयै गंथाम डाम्पार गारिया आयेन बेरेखायै अन्थाइ लाबोनाय गारिखौ पुलिसा हमनो हायो। हमजानाय डाम्पार गारि गंथामा जाबाय AS25 FC 1137, AS25 EC 7835 आरो AS25 EC 4750। डाम्पारनि अनगायै ड्राइभार हेन्डिमेन गासै 5 सुबुंखौ हमनो हायो गरेस्वर पुलिस बिफाना। बेफोरबायदि आयेन बेरेखायै अन्थाइ बाला रोगानायखौ गुबुन गुबुन आफादफोरा नायबिजिरनो थाखाय खावलायबोबाय थासेयावबो हाग्रा बिफाना जेबो खेर खेरायाखै। हाग्रा बिफाननि जेबो राहा लायैनि जाहोनाव रायजोनि खावलायनाय बायदि मैया मोनाबिलियाव गरेस्वर पुलिस थानानि OC मिदुर हाजरिका बिथाङा गोख्रों नायबिजिरो आरो सालान गैयै गंथाम डाम्पार गारिखौ हमनो हायो। OC बिथाङा फोरमायनाय बायदिब्ला बेबायदि आयेन बेरेखा खामानियाव गोबां सुबुङा लोब्बा दं। लोब्बा थानाय सुबुंखौ थाबैनो संदाननानै दिहुननाय जागोन होननानै बिथाङा फोरमायदों। যোৱা নিশা আমি এটা ইনফৰমেশ্যন পাইছিলোঁ যে অবৈধভাৱে কিছুমান মাইনৰ মিনাৰেলছ যে লৈ আহি আছে, কিছুমান গাড়ীয়ে অবৈধভাৱে সেইবিলাক ট্ৰেন্সপৰ্টেশ্যন কৰি আছে আৰু সেই সংক্ৰান্তত আমাৰ ইনফৰমেশ্যন পাই আমি লগালগ অভিযান আৰম্ভ কৰোঁ আৰু গুৰেশ্বৰ বজাৰত আমি 3খন ডাম্পাৰ মাইনৰ মিনাৰেলছ ভৰ্তি আমি কাৰেক্ট কৰিবলৈ ড্ৰাইভাৰসহ সক্ষম হওঁ। আৰু তেওঁলোকক যেতিয়া আমি চাৰ্জ কৰোঁ তেতিয়া আমি দেখা পাওঁ কিছুমান বিসংগতি দেখা পাওঁ, যিবিলাক তেওঁলোকৰ গাড়ীৰ ট্ৰেনজিট পাছ, সেই ট্ৰেনজিট পাছত আমি দেখা পাওঁ কিছুমান ইতিমধ্যে ইনভেলিড হৈ গৈছে ট্ৰেনজিট পাছ, আৰু কিছুমান কি কৰিছে তাৰ যি কণ্ট্ৰেক্টৰ আছে, মিনাৰেলৰ কণ্ট্ৰেক্টৰ আছে, তেওঁলোকে কি কৰিছে তাতে ইছুইং ডেটো দিয়া নাই, এক্সপায়াৰী ডেটো দিয়া নাই। ইয়াৰ অৰ্থ তেওঁলোকৰ এটা ডাঙৰ ষড়যন্ত্ৰ আছে। তেওঁলোকে যেতিয়াই কোনোবাই তেওঁলোকক ধৰিব, আটক কৰিব, তেতিয়াই তেওঁলোকে তাত ডেট চেঞ্জ কৰিব। তেনেকুৱা এটা ডাঙৰ ৰেকেট চলি আছে। গতিকে এই সংক্ৰান্তত তদন্তৰ হেতুকে আমি বৰ্তমান এখন FIR আমি লঞ্চ কৰিছোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টক, আৰু আমি 5জন লোকক ইতিমধ্যে এই সংক্ৰান্তত কাৰেক্ট কৰিছোঁ। আৰু এই ৰেকেটত অধিক সংখ্যক লোক জড়িত হৈ আছে আৰু প্ৰকৃতিত এটা ভয়ংকৰ এটা বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ প্ৰচেষ্টা চলি আছে। গতিকে এই ক্ষেত্ৰত সুব্যৱস্থা ল'বৰ বাবে আমি FIR লঞ্চ কৰিছোঁ। বহুত দিনৰ পৰা চালানবিহীনভাৱে ডাম্পাৰ ইয়াত সৰবৰাহ হৈ আছে, এই ক্ষেত্ৰত ভৱিষ্যতে আৰু কিবা আপোনালোকে অভিযান চলাব নেকি? নিশ্চয় অভিযান চলাম, আৰু আমাৰ ইয়াতে ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে, তেওঁলোকেও যথেষ্ট সক্ৰিয়ভাৱে কাম কৰি আছে আৰু ইতিমধ্যে আমি তেওঁলোকৰ লগতো কথা পাতিছোঁ। আমি যুটীয়াভাৱে নিশ্চয় পৰৱৰ্তী কাৰ্যকালত আমি অভিযান চলাই ৰাখিম। হয়, যোৱা নিশা প্ৰায় 2মান বজাত আমাৰ গোৰেশ্বৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল হাজৰিকা ছাৰৰ নেতৃত্বত আমাৰ যি বন বিভাগৰ দায়িত্বত থকা আমাৰ যি ফৰেষ্ট অফিচ, এই ফৰেষ্ট অফিচৰ কোনো কাণসাৰ নাছিলে। তেনে এটা মুহূৰ্তত আমাৰ মৃদুল হাজৰিকা ছাৰৰ নেতৃত্বত এটা সজাতি দলে ৰাতি 3খনকৈ ডাম্পাৰ অবৈধভাৱে চালানবিহীনভাৱে যি অবৈধ ডাম্পাৰ ইয়াতে চলি আছিলে, সেই ডাম্পাৰ তেখেতসকলে জব্দ কৰিছে। আমি মৃদুল হাজৰিকা ছাৰক আমি ABMCৰ তৰফৰ পৰা সদৌ BTC সংখ্যালঘু ছাত্ৰ সন্থা ABMCৰ ফালৰ পৰা আমি তেখেতক ধন্যবাদ জনাইছোঁ, আৰু লগতে আমি আহ্বান জনাইছোঁ তেখেতৰ যি এই পদক্ষেপ আগন্তুক দিনত আমি প্ৰতিটো ছাত্ৰ সংগঠন গোৰেশ্বৰ অঞ্চলত যিবিলাক অসামাজিক কামত যিবিলাক মানুহ লিপ্ত হৈ আছে, যি দুৰ্নীতিৰ বিৰুদ্ধে যি ছাৰৰ যিটো এটা মানে পদক্ষেপ, সেই পদক্ষেপক আমি প্ৰতিটো ছাত্ৰ সংগঠনে আমি সহযোগ কৰি যাম। আৰু ছাৰক পুনৰবাৰ আমি ধন্যবাদ জনাইছোঁ, আৰু এনেকুৱা ঘটনাক যাতে পুনৰবাৰ যাতে এই আমাৰ গোৰেশ্বৰ অঞ্চলত যাতে কোনো ধৰণৰ এনেকুৱা মানে দুষ্কাৰ্য হওক, দুৰ্নীতি হওক, এই যাতে এনেকুৱা দুৰ্নীতিবিলাক যাতে সংঘটিত নহয়। যিটো সময়ত চৰকাৰে কৈ আছে যে দালালৰ বিৰুদ্ধে যিটো এটা মানে দালালৰ বিৰুদ্ধে যিটো এটা পদক্ষেপ লৈ আছে, সেই চৰকাৰখনক আমি আহ্বান জনাইছোঁ ইয়াতে যি বৃহৎ দালাল চক্ৰ, এই ডাম্পাৰ কেলেংকাৰী, এই ডাম্পাৰৰ লগত মানে একাংশ ডাম্পাৰৰ মালিকৰ যিটো মইমতালি, এই মইমতালিৰ লগত একাংশ কোনোবা দালাল চক্ৰ যে জড়িত হৈ আছে, এইটো নুই কৰিব নোৱাৰি। সেইকাৰণে আমি প্ৰশাসনৰ লগতে চৰকাৰক আহ্বান জনাইছোঁ এই দালাল চক্ৰক অতি শীঘ্ৰে উৎখাত কৰিবলৈ আহ্বান জনাইছোঁ। আৰু যি আমাৰ চৰকাৰীভাৱে যি চালানৰ লগত গাড়ীৰ লগত যি চালান আহে, এই চালানত যাতে কোনো ধৰণৰ ৰাজহ ফাঁকি নহয়, সেই ক্ষেত্ৰত আমি বিভাগীয় কৰ্তৃপক্ষ বন বিভাগক আমি আহ্বান জনাইছোঁ যাতে চৰকাৰৰ যিটো পাবলগীয়া টেক্স যাতে সেইখিনি পায়। এইখিনিয়ে আমাৰ ABMCৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। নিশা গোৰেশ্বৰ বাইহাটা চাৰিআলিত চলাচল কৰা অবৈধভাৱে চলাচল কৰা চালানবিহীন ডাম্পাৰ 3খন গোৰেশ্বৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাদেৱৰ নেতৃত্বত জব্দ কৰা হৈছে। আমি এই চেগতে গোৰেশ্বৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকা ছাৰলৈ ধন্যবাদ জনাইছোঁ। ছাৰৰ এনেকুৱা সাহসী
যি পদক্ষেপ সেই পদক্ষেপক আমি সদৌ অসম গৰিয়মৰীয়া দেখি জাতীয় পৰিষদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সদৌ BTC সংখ্যালঘু ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ যে গোৰেশ্বৰ বাইহাটা চাৰিআলিত চলাচল কৰা যিসমূহ অবৈধ ডাম্পাৰ তেওঁলোকৰ যি অভাৰলোডিং সেই লোডিঙৰ প্ৰতি প্ৰশাসনৰ কোনো কাণসাৰ নাছিল বন বিভাগৰ কোনো কাণসাৰ নাই ইয়াত থকা পৰিবহণ বিভাগৰ কোনো কাণসাৰ নাই এখন ডাম্পাৰে কিমান টন মাল নিব লাগে কিন্তু তাৰ বহন ক্ষমতা ৰাস্তাৰ যিটো বহন ক্ষমতা সেই বহন ক্ষমতাৰ অধিকভাৱে তাত মাল সৰবৰাহ কৰা হৈ আছে বিভিন্ন ডাম্পাৰে চালানবিহীনভাৱে এই ৰাস্তাৰে মাল নি থকা আমি দেখা পাইছোঁ ইয়াত এই গোৰেশ্বৰৰ বাইহাটা চাৰিআলিত চলাচল কৰা ডাম্পাৰসমূহক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে এই অঞ্চলত এতিয়া বৃহৎ দালাল চক্ৰ জড়িত আছে এই দালাল চক্ৰটোক অতি সোনকালেই পুলি পোখাই উৎখাত কৰিব লাগিব অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ BTCৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক আহ্বান জনাইছোঁ যে আপোনালোকে বিভিন্ন সভা সমিতিত কৈ আছে যে অসমত দুৰ্নীতি নিৰ্মূল কৰাৰ কাৰণে শূন্য সহনশীলতাৰ নীতি অৱলম্বন কৰিম এই ক্ষেত্ৰত আমি গোৰেশ্বৰ অঞ্চলৰ পৰা আমি বিভিন্ন দল সংগঠনৰ আহ্বান জনাইছোঁ এই যিসকল ডাম্পাৰৰ মালিকসকলে অবৈধভাৱে মাল চলাচল কৰি ৰাজহ ভাগি দি আছে চৰকাৰৰ ৰাজহ ঘাটি আছে এই ক্ষেত্ৰত দৃঢ় পদক্ষেপ লোৱাৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগতে BTC চিফ প্ৰমোদ বড়ো লগতে তামুলপুৰ জিলাৰ উপায়ুক্ত মহোদয় আৰু জিলাৰ আৰক্ষী অধীক্ষক মহোদয়াক আমি আহ্বান জনাইছোঁ অতি সোনকালে এই ডাম্পাৰৰ যি অবৈধ চলাচল ডাম্পাৰৰ কাৰণে বিভিন্ন মানুহে আজি মৃত্যুমুখত পৰিব লগা হৈছে কোনো ইয়াৰ ক্ষেত্ৰত কোনো বৃহৎ পদক্ষেপ লোৱা দেখা নাই এই ক্ষেত্ৰত মই অসমৰ মুখ্যমন্ত্ৰীক পুনৰবাৰ আহ্বান জনাইছোঁ যে দুৰ্নীতি নিৰ্মূল কৰাৰ কাৰণে যি আপোনাৰ শূন্য সহনশীলতাৰ নীতি সেই নীতিক আমি পূৰ্ণভাৱে আমি সমৰ্থন জনাম সদৌ অসম গৰিয়মৰীয়া দেখি জাতি পৰিষদে বলিষ্ঠভাৱে আপোনাৰ লগত আমি আছোঁ আৰু মাত মাতি যাম যোৱাকালি গোৰেশ্বৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত গোৰেশ্বৰ চাৰিআলি ৰামগাঁও নাগজুলি পথত অবৈধভাৱে যি ডাম্পাৰো চলাচল হৈ আছিল এই ক্ষেত্ৰত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি গোৰেশ্বৰৰ বিভিন্ন দল সংগঠনে বিগত সময়ত স্কুল কলেজৰ সময়ত আমি ডাম্পাৰসমূহ চলাচল বন্ধ হোৱাৰ আমি দাবী জনাইছোঁ এই ক্ষেত্ৰত বিগত সময়ত আমাৰ বাক্সা জিলাৰ উপায়ুক্ত পদক্ষেপ গ্ৰহণ কৰিছিল যদিও আজি ফটোকাৰখানাত পৰিণত হ'ল এই ক্ষেত্ৰত অবৈধভাৱে যি চলাচল হৈ আছে ডাম্পাৰ এই ক্ষেত্ৰত আমি অতি সোনকালে অবৈধ চলাচল বন্ধ কৰি আমাৰ সম্পদ ধ্বংসকাৰীসকলক চিনাক্তকৰণ কৰি আমি দোষীক শাস্তি দিয়াৰ লগতে আৰু মৃদুল হাজৰিকাই যি পদক্ষেপ ল'লে তাৰ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোৰেশ্বৰ অঞ্চল কমিটিৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ BTR চিফ প্ৰমোদ বড়োক আমি স্পষ্ট ক'ব বিচাৰিছোঁ যে অবৈধ চালানবিহীন ডাম্পাৰসমূহ অতি সোনকালে বন্ধ কৰক অন্যথাই কিন্তু গোৰেশ্বৰ ৰাইজৰ সহযোগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোৰেশ্বৰ ৰাইজৰ তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ